আমাৰ আজি প্ৰথম হাতৰ কি গছৰ পাত গোটা ক'ব পাৰিলে পণ্ডিতৰ বেটা। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে সোনকালে আমাক এটা কমেণ্ট কৰি জনাওক। পালেনে বিচাৰি? ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পিঁয়াজ। এতিয়া বলক দ্বিতীয় সাঁথৰটো চাওঁ। কি পানী খাব নোৱাৰি? উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে সোনকালে এটা কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চকু পানী। হয় ফ্ৰেণ্ডছ, চকু পানী আমি খাব নোৱাৰি। এতিয়া বলক তৃতীয় সাঁথৰটো চাওঁ। কি তলা কেতিয়াও খুলিব নোৱাৰি? ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰ হ'ল আগৰতলা। আমাৰ আজিৰ চতুৰ্থ সাঁথৰ। এনেকুৱা কি বস্তু যি কেতিয়াও এজনৰ লগত নাথাকে? উত্তৰটো কমেণ্ট কৰি জনাওক। পালেনে বিচাৰি? ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব টকা পইচা। এতিয়া বলক আমাৰ আজি অন্তিম সাঁথৰটো চাওঁ। এজনী ছোৱালীৰ কোনটো বস্তু অকল সেইজনী ছোৱালীয়ে দেখিব পাৰে? উত্তৰটো কমেণ্ট কৰি জনাওক। পালেনে বিচাৰি? ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সপোন। আজিৰ ভিডিঅ'টোত ফ্ৰেণ্ডছ ইমানখিনিয়ে আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিয়ক আৰু আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ধন্যবাদ ফ্ৰেণ্ডছ। জয় আই জয় অসম।